চন 1975 তামোলপুৰৰ এখন সহজ সৰল নিফাজ গাঁও চৌৰাগুৰি, য'ৰ পৰা খুব বেছি ডাঙৰ সপোন দেখাটো সম্ভৱ নাছিল। তেনে এখন গাঁৱতে অৰ্থনৈতিকভাৱে জুৰুলা ঘৰ এখনত জন্ম লৈছিল আমাৰ মৰমৰ প্ৰমোদ বড়োৱে। নাই, প্ৰমোদ বড়ো ছাৰটো আমি সৰুৰ পৰাই জানো। তেখেতে মোতকৈ 2 বছৰ 3 বছৰে ডাঙৰ। একেখন স্কুলতে পঢ়িছিলোঁ। UP স্কুলৰ পৰা তেখেত সৰুৰে পৰা বিৰাট কষ্ট কৰি ডাঙৰ হোৱা মানুহ। তেখেতে খেতি কৰিবলৈ যোৱাত আমি দেখা পাওঁ। তেখেতৰ গৰুতকৈ তেখেত তলত থাকে, গৰু তেখেততকৈ ডাঙৰ। ইমান সৰুতে তেখেতে কষ্ট কৰি কিনে হাল মাৰি খেতি কৰিছিল। ঘৰ অৱস্থা একেবাৰে বেয়া আছিলে আৰু দেউতাকো খেতিয়ক আছিল। তেখেতে এই বাঁহৰ বিচনা শুই তাৰপিছত আঁঠুৱাৰ তলত খেৰ দি তেনেকৈ গৈ কিনে ডাঙৰ দীঘল হোৱা মানুহ। খেতি কৰি তেখেতে সেই শস্য কিবা বিক্ৰী কৰি এই পইচাৰে পঢ়া-শুনা চলিছিল। খুব কিতাপ পঢ়িছিলে তেখেতে। সেইকাৰণে কিতাপ নাপাইছিল, ঘৰত পঢ়াৰ পৰিৱেশ আছিল। তাৰ মাজতে তেখেতে পঢ়ি থকা আছিল আৰু কিতাপ নহ'লে বেলেগৰ বন্ধু বুজি আনিও তেখেতে পঢ়িছিল। আৰু তেখেতৰ যিটো কিতাপ কিনিব নোৱাৰে কেতিয়া, তাৰ মাজত তেখেতে পঢ়ি আজি পাইছে। বন্দুক বাৰু এইবিলাক তেখেতে ভাল নাপাইছিলে। সদায় তেখেতে শান্তিটো বিচাৰিছিলে। আমাৰ ইয়াতে যেতিয়া এটা সময়ত কাৰ্ফিউ দিছিলে, সেই কাৰ্ফিউটো যেতিয়া লৈ হৈছিল, দিনবিলাক স্কুল নলৈ হৈছিলে। হৈ থাকোঁতে তেখেতে কেনেকৈ খুলিব পাৰে, কাৰ্ফিউটো কেনেকৈ উঠাই ল'ব পাৰে, তাৰ চেষ্টা কৰিছিল। रायजो राजा नोंथांमोन, जोंनि बर' हारिनि गेजेराव गुबुंले बारा जेरैथिंबो बिरफुंलाजोब्बाय आरो बेखौ जों गोथार खालामनो जों साफ्रोम बर' सुबुङानो गेदेर बिबान लानांगोन। नङाब्ला बे गुबुंले बारा जों गासैखौबो मन'जोबगोन। फंबाय बिनानावमोन, नोंसोर हाजासे फराय आरो फरायना गेदेर गोलाव सुबुं जा। जोंनि हारिनि गेजेराव फरायनाय अनजिमाया जोबोर खम। তেখেতে মাজতে মেঘালয়ত গৈছিলে, মানে আৰ্থিক মানে অৱস্থা বেয়া কাৰণে তেখেতে মেঘালয়ত মানে কয়লা খান্দিব গৈছিলে। তথাপিও তাৰমানে বড়ো ৰাইজৰ প্ৰতি তেখেতৰ যিটো এটা আন্তৰিকতা আছে বা যি এটা পৰ্যায়লৈকে আগুৱাই লৈ যাব লাগিব, সেই চেণ্টিমেণ্টটো থকাৰ কাৰণে হয়তো তেখেতে বেছি দিন তাতে নাথাকিলে। তেখেতে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত গুৱাহাটী কলেজত তেখেতে এডমিশ্যন লয়। কিন্তু গুৱাহাটী কলেজত তেখেতে এবছৰৰ বেছি নাথাকিলে, কাৰণ তেখেতৰ অলপ আৰ্থিক সমস্যা আছিলে। ৰঙিয়া কলেজত তেখেতে ভিপিৰ কাৰণে ছাত্ৰ একতা সভাৰ পৰা অৱতীৰ্ণ হৈছিলে। আৰু মই ভাবোঁ সেইটো এটা প্ৰমোদ বড়ো ডাঙৰীয়াৰ লাইফত এটা টাৰ্ণিং পইণ্ট। তেখেতে আমাৰ নিখিল বৰা ছাত্ৰ সন্থা চমুকৈ আফচুত তেখেতে যোগদান কৰে। ইয়াৰ পৰাই তেখেতৰ মানে ছাত্ৰ নেতাৰ যিটো জাৰ্ণি সেইটো আৰম্ভ হোৱা বুলি মই অনুভৱ কৰোঁ। আৰু এনেকৈ গৈ তেখেতে এটা সময়ত নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি পদত অধিষ্ঠিত হয়। ছাত্ৰ ৰাজনীতিৰ সেই 14 বছৰত প্ৰমোদ বড়োৱে দিনে নিশাই কেৱল বৰভূমিৰ অধিকাৰৰ বাবে কষ্ট কৰিছিল। हमारे मांगे पूरी करो, we want justice, we want justice, no justice। तो इसीलिए हमें ये आपसे सुनती है, ये आपके चेतावनी है, आने वाले समय में देश का संविधान सबके लिए इक्वल रहना चाहिए, ये इक्वली इम्प्लीमेंट करना चाहिए। इंडिया में जो पार्टी ऑफिस में बैठा हुआ है सिर्फ उनका नहीं है, इंडिया सिर्फ प्रधानमंत्री का नहीं है, इंडिया सिर्फ गृह मंत्री का नहीं है, इंडिया हमारा भी है। आपका जितना आगे हमारा भी इतना ही आगे। To fulfill political and economic demands made by the group, including safeguarding the Bodo language and culture,
Assam Chief Minister Sarbananda Sonowal was present along এই with শান্তি the প্ৰক্ৰিয়াৰ NDA সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৰ মতে এই চুক্তিৰ যোগেদি সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি দিন যিটো বড়োসকলে অস্থিৰতা লাভ কৰিব অধিকাৰ। যিটো কনফ্লিক্ট চলি আছিলে আৰ্মছ মুভমেণ্টৰ কাৰণে এইটো এটা স্থায়ী শান্তি আহিবলৈ গৈ আছে গতিকে আমাৰ সকলোৰে কাৰণে এটা ভাল কথা গতিকে এই 14 বছৰ বনবাসটো মই ৰামৰ লগত তুলনা কৰিছোঁ এই 14 বছৰে তেখেতে বনবাস খাটি এইটোও কৰা নাই যে জংঘল হাবি জংঘল কাটি অৰ্থাৎ আমাৰ এই ছাত্ৰ সমাজক একত্ৰিত কৰাৰ কাৰণে যথেষ্টখিনি তেওঁ অৰিহণা যোগাইছে বৰভূমিৰ জনতাই পালে নৱ সূৰ্যৰ নৱকিৰণ প্ৰমোদ বড়োৱে ৰাইজৰ মাজত থাকি সকলোকে শান্তি সম্প্ৰীতিৰে জীয়াই ৰখাৰ পণ ৰাখি সক্ৰিয় ৰাজনীতিত ভৰি দিলে UPPL দলৰ সান্নিধ্যৰে लेकिन छत्ता में जो था बीपीएफ का वो लोग जितना काम करना चाहिए था इतना किया नहीं था इसीलिए हमारी पार्टी की तरफ से और जनता यहाँ की जनता की तरफ से मुझे चुना गया ইয়াৰ পিছত নিৰ্বাচন খেলিলে তেখেতে ছাত্ৰ সংগঠনৰ পৰা অব্যাহতি দিয়াৰ পিছত নিৰ্বাচন খেলি BTR নিৰ্বাচনত তেখেতে জয়লাভ কৰি মুখ্য কাৰ্যবাহী পদত অধিষ্ঠিত হ'বলৈ তেখেতে সক্ষম হয় তেখেতৰ যিটো মিছন ভিজন ডকুমেণ্ট তেখেতে তৈয়াৰ কৰিছিলে সেইটো আমি বন্ধু হিচাপে আমি সকলোৱে শলাগ লওঁ সঁচাকৈ বিগত তেখেতে আজি 5টা বছৰে আমাৰ এই তামোলপুৰ অঞ্চল বুলি নহয় গোটেই আমাৰ অসমবাসী তথা আমাৰ জনগোষ্ঠীয় যিখিনি সমাজৰ উন্নয়নমূলক কাম গোটেইখিনি যথেষ্ট কৰি গৈছে তাৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ দিম আৰু যদিহে আমি আৰু বিগত 5 বছৰৰ কাৰণে তেখেতক আমি পাব পাৰোঁ ৰাইজে গতিকে আমাৰ তামোলপুৰবাসী নহয় গোটেই অসমবাসীৰে গোটেইখিনি বেটি দিয়েৰে গোটেইখিনি কাম হ'ব বুলি আমি আশা ৰাখিছোঁ উন্নয়নৰ বাবে আমাক প্ৰমোদ বড়োক লাগে আছে আমাক প্ৰমোদ বড়ো চানক লাগে আমাক মাত্ৰ প্ৰমোদ বড়ো ছাৰকে লাগে আমাক প্ৰমোদ ছাৰকে লাগে যোন প্ৰমোদ ছাৰ ফোন লগাওক আমাৰ ঘৰৰ ল'ৰা প্ৰমোদ বড়ো ছাৰক আমাক সদায় লাগে প্ৰমোদ বড়োৰ এই সংগ্ৰামক সহযাত্ৰী হ'বলৈ বৰভূমিয়ে আজিও চিঞৰে আমাক প্ৰমোদ বড়োক লাগে আমি প্ৰমোদ বড়োকে বিচাৰোঁ তোৰ কাষত আছে বৰভূমি তোৰ লগত আছে তোৰ কাষত আছে বৰভূমি তোৰ লগত আছে